মই এইটো কোৱা নাই যে টকা নালাগে টকা লাগে কিন্তু টকাই সকলো নহয় আৰু কেৱল টকাৰ পিছত দৌৰিলে ভুল কৰাৰ চান্সটো বাঢ়ি যায় তই কোন কোৱাকে আহিছ যে তোক কৈ অহা হ'লে তই জানো মোক লগ দিলিহেঁতেন তইতো মোৰ ফোনে ৰিচিভ কৰা নাই বাপৰে ইমান খং উঠি আছে তোৰ মোৰ ওপৰত কিয় ইমান খং কৰি আছা মানৱ কি কৰিলি লাজ লগা কথাই ছোৱালীৰ বিয়া ভাঙিলে সমাজে ছোৱালীজনীকহে দুখ দিব আচল কাৰণ কি চাবলৈ নাহে নহয় পিছত তাইও ঘৰতে বুঢ়ী হৈ থাকিব লাগিব তইও থাকিব লাগিব কি তেনেকুৱা ঘটনা দেখিছো নহয় বল হুন্দা তোৰ ওচৰলৈকে আহি আছিলো কিয় কিবা কথা আছে ডাঙৰ কথা আছে ইয়াত নহয় ৰাস্তাৰ মানুহে শুনিব বল ভিতৰলৈ বল মুঠতে মোক টকা লাগে আৰে ভাই তই দেখোন মোক মাৰিয়ে পেলাবি এয়াই নেকি আমাৰ বন্ধুত্ব ভাই বন্ধু সিদিনাখন কি কৰিছিলি মনত নাই আৰু আজি ভয়তে বন্ধু বুলি মনত পৰিল তোক বেয়াকে কৈ মোৰ বহুত ডাঙৰ ভুল হৈছে মোক ক্ষমা কৰি দে প্লিজ মইতো আচলতে তোক ধন্যবাদহে দিব লাগে হ'ব এক্টিং কৰিব নালাগে তই কি মোৰ চব বুজা গৈছে মোৰ একো বেলেগ মতলব নাই মোক মোৰ টকা লাগে এতিয়াই দে মোৰ বহুত জৰুৰী হৈছে দে তোৰ টকা মই দিমতো তোৰ টকা কিন্তু মই ক'ত পলাম কাইলৈ পৰহিলৈ মই দি দিম চিয়ৰ ৰত্ন বাৰে বাৰে মোক বুৰ্বক বনাবলৈ চেষ্টা নকৰিবি টকা দে নহ'লে তোৰ খুন্দাতাক মই সকলো ক'ম আৰু তেওঁৰ পৰাই টকা ল'ম তাতকৈ তই মোক ইয়াতে দুইজন মাৰি দে কিন্তু প্লিজ শুনাকে একো নকবি প্লিজ কিনো বেগলাই কৰি আছ টকা দে মই জানো তোৰ লগত টকা আছে বুলি আৰু তই আজিকালি কি কামত লাগিছ মই চব গম পাওঁ মানুহ লাহে লাহে খোৱা না কোনো নাই গেটখন কোনে খুলি থলে বাইদেৱে কৈছিল নহয় ইয়াত চোৰৰ পৰা বাচি থকা উচিত মাৰি থওঁ ৰত্ন তই মোক টকা দিবি নে মই খুন্দাক কওঁগৈ তোৰ মই ভৰিত ধৰিছো চা আজি ৰাতিটো যেনে তেনে যাওক কাইলৈ দিম চিয়ৰ একেটা কথাকে বাৰে বাৰে নকবি মই মাতো খুন্দাক খুন্দা ৰচোন মনে মনে থাক না তই মোক বিশ্বাস নকৰ ন ল মোবাইলটো লৈ যা কাইলৈ টকা দিম আৰু মোবাইলটো মোক ৰিটাৰ্ণ কৰি দিবি দে আজি মোবাইল হ'লেও লৈ যাম আৰু যদি কাইলৈৰ ভিতৰত তই টকা নিদিয় তেনেহ'লে এইটো বিক্ৰী কৰি দিম মনত ৰাখিবি ধৰ চিমখন উলিয়াই ল বন্ধু এনেকুৱা হ'ব নাপায় মই দাতাকৰ্ণ নহয় যে বন্ধুক বেয়া কামতো সহায় কৰিম ভাইটি কিয় কৰি ধৰিবলৈ বাধ্য হৈছে মোবাইলটোও দি দিলে কিয়
যে পৰীৰ জীৱন ধ্বংসৰ গৰাহত তাৰ খবৰ ৰাখিছনে? তই মনে মনে এজনীক বিয়া পাতি অনাৰ ফলত পৰীৰ বিয়াখন ভাঙি যাব যেন পাইছো। তুমি কি ক'ব বিচাৰিছা মই একো বুজা নাই বে। মোৰ বিয়াৰ কাৰণে বাৰ বিয়া কিয় ভাঙিব? চি 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 মান সন্মানটো একোৱে বুজি নাপাওঁ, এইবোৰ কেনেকৈ বুজিবি? শুনা, ভিন্দৰ মাকে এতিয়া পৰিবাকো বেয়া পাইছে তোৰ কাৰণে। আনকি আমাৰ ঘৰৰ লগত বিয়াৰ সম্পৰ্ক গঢ়াৰ কথা আকৌ এবাৰ চিন্তা কৰিব লাগিব বুলি কৈছে। আনকি ভিন্দক পাৰ্মানেণ্টলি মুম্বাইত থকাৰ ব্যৱস্থা কৰিছে। বিয়া কোনো দোকানত পোৱা বস্তু নহয় নহয় যে মন গ'লে লাগে বুলি ক'ব আৰু মন নগ'লে নালাগে বুলি ক'ব। আঙুলিটো পিন্ধাইছে যেতিয়া যি কাৰণেই নহওক বিয়াখন ভাঙিব নোৱাৰে। তোৰ এইবোৰ যুক্তি নচলিব। হোমৰ গুৰিত বহি বিবাহ সম্পন্ন নোহোৱালৈকে সমাজৰ স্বীকৃতি নাপায়। আৰু আঙুঠি পিন্ধাটো এটা টেম্পৰাৰী পৰ্বহে, বিয়াৰ পাৰ্মানেণ্ট নহয় নহয়। গতিকে বাহিৰৰ জীৱনটো যদি ধ্বংস হোৱাটো নিবিচাৰ, হয় তই শেৱালীক ত্যাগ কৰ, নহ'লে এই ঘৰৰ পৰা আঁতৰত থাক। কি? কথাখিনি শুনিবলৈ বেয়া লাগিছে, গম পাইছো, কিন্তু ইয়াৰ বাহিৰে মই আন উপায় একো দেখা নাই। গতিকে ভাব কি কৰিবি? পুৱতি আহ। বাহিৰৰ জীৱনটো যদি ধ্বংস হোৱাটো নিবিচাৰ, হয় তই শেৱালীক ত্যাগ কৰ, নহ'লে এই ঘৰৰ পৰা আঁতৰত থাক। দাদা, তই কিন্তু পৰিবাক এনেকৈ কথাবোৰ ক'ব নালাগিছিল। ভুল কৰিছ। প্ৰেমত কোনো চৰ্ত বা স্বাৰ্থ থাকিব নালাগে। উপায় নাই মোৰ হাতত। তই মাৰ কথা ৰাখিবলৈ পৰিবাৰ আগত নিষ্ঠুৰ চৰ্ত ৰাখিলি। মাক ময়ো ভাল পাওঁ, কিন্তু সেই বোলেই মাৰ ভুল কথাত মই সহযোগ কৰিব নোৱাৰো। তই কেনেকৈ পাৰিলি? মাৰ সুখৰ বাবে পাৰিলো। surujmukhi কোনবা বিকাও